কি হ'ল বেটিহঁত? আমাৰ আজি পৰীক্ষা আছে যামগে। বাই বাই। বেটিকেইজনী নেযাবি ৰ, তহঁতলৈ মই পায়স বনাইছো নহয়, খাই যাহি ৰ নেযাবি ৰ বেটিকেইজনী। বেটিকেইজনী নাযাবি ৰ মই তহঁতলৈ পায়স বনাইছো নহয়, নেযাবি ছোৱালীকেইজনী যাবগে গছ ৰ। আজি ছোৱালীকেইজনীৰ পৰীক্ষা নহয়, ধূপ এডাল জ্বলাই কিনে সিহঁতলৈ পৰীক্ষাৰ কাৰণে পূজা দি কৰোঁ ভগৱানৰ ওচৰত, আৰু পায়স অকণ খুৱাই কিনে পঠিয়াই আকৌ ভাল কামলৈ আকৌ গ'লে আকৌ পায়স অকণ খুৱাই কিনে পঠিয়াব লাগে, তেতিয়াহে ভাল হ'ব আকৌ পৰীক্ষা চৰীক্ষাবিলাকতে। ধূপডাল জ্বল ভগৱান জ্বল। বেচেৰীকেইজনী আজি পৰীক্ষাটো ভাল হ'লে হয় দেই, সেইকেইজনে যে 100 ভিতৰত যে 120 নম্বৰ আনে আৰু দেই। যাওঁ এই পায়স এইখিনি লৈছোঁ, সেইখিনি খুৱামগে। যাওঁ ভগৱান ভাল কৰিবা দেই ছোৱালীকেইজনী, যাওঁ দেই। বেটিকেইজনী নাযাবি ৰ ভগৱানে পূজা কৰিবলৈ আছে নহয়, ঘূৰিয়াচোন ঘূৰিয়া পূজা কৰিবলৈ আছে নহয়। ভগৱান আমাৰ ছোৱালীকেইজনী পৰীক্ষা ভাল কৰিবা দেই, নমস্কাৰ বুলি কয় গেধীহেত, নমস্কাৰ বুলি ক'বলৈ নাজানো। হে ভগৱান আমাৰ ছোৱালীকেইজনী যে গোটেই কেইজনী পৰীক্ষা যে একদম বম্বাই আলু দল বম্বাই আলু আনে দেই। হ'ব ইমান নমস্কাৰ ক'ব নালাগে, ভগৱানে এবাৰ ক'লে হয়। একদম ডবল হেৰি আনিবা দেই ভগৱান, ডবল আলু আনি দিবা আৰু দেই, তেতিয়াহে ঘৰত বনাব পাৰিম আকৌ। একদম দল একদম আলু কচু আলু দালি চালি চব লৈ আহিব এটি, তেতিয়া ঘৰত বনাব পাৰিম আকৌ। পৰীক্ষাটো ভালকে কৰিবা দেই ভগৱান, ভালকে দিবা ছোৱালীকেইজনী। কৃষ্ণ ভগৱান কৃষ্ণ, ধূপডাল লগাই দিওঁ। ভগৱান বেটিকেইজনী তহঁতি আজি পৰীক্ষা দিবি নহয়, তহঁতৰ কাৰণে পায়সকণ বনাইছিলোঁ। পৰীক্ষালৈ যোৱাৰ আগত আকৌ পায়সকণ খাই যাব লাগে নহয়। খাহিয়া খাহিয়া বেটিকেইজনী খাহিয়া বেটিকেইজনী যদি খাহিয়া, পৰীক্ষাৰ কাৰণে পায়সকণ বনাইছোঁ নহয়, খাহিয়া বেটিকেইজনী। খাই হ'লনে? যা পৰীক্ষা দিবি, যা ভালকৈ দিবি, যা দেই যা বেছিকেইজনী পায়সকণ বনাইছিলোঁ, সিহঁতক খুৱাই পঠিয়াইছোঁ আকৌ। লাগি ধৰিছে, যা পৰীক্ষা দিবি, ভালকৈ দিবি দেই, বম্বাই ডবল আলু আনিবি। যাওঁ ময়ো ঘৰ কামখিনি কৰি লওঁগৈ। এইটোকেইজনী আহি কিনি আকৌ ভাত বিচাৰিব নহয়, ভাত কেইটামান বনাই থগে যাওঁ।